নমস্কাৰ বন্ধু বান্ধৱীসকলে এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে। আমি যে দৈনন্দিন বস্তুবিলাক ব্যৱহাৰ কৰি আছোঁ, সেই বস্তুবিলাক যদি আমি কম দামত পাওঁ কেনেকুৱা হ'ব আৰু সেই বস্তুবিলাক খালে যদি আমাৰ উপাৰ্জন হয় আমাৰ কেনেকুৱা হ'ব আপুনি নিজে চিন্তা কৰক। আপুনি বস্তুও খাব আৰু উপাৰ্জনো হ'ব। কিন্তু সেইখন মাৰ্কেটৰ লগত মই আজি 1 বছৰ হ'ল মই জড়িত হৈ আছোঁ আৰু মই কি পাইছোঁ কি নাপাইছোঁ সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। সেই আপুনি যে ব্যৱহাৰ কৰিছে মাৰ্কেটখন ওচৰৰ দোকানখনৰ পৰা বস্তু আনিলে সেইখন হ'ল TM মাৰ্কেট অৰ্থাৎ ঠগা মাৰ্কেট, ট্ৰেডিশ্যনেল মাৰ্কেট। কিন্তু মই যিখন মাৰ্কেটৰ ব্যৱহাৰ কৰি আছোঁ RCM সেইখন হ'ল ৰাইট কনচেপ্ট মাৰ্কেটিং, শুদ্ধ পদ্ধতিৰ ব্যৱসায়। সেইখন হ'ল মই যিখন ব্যৱহাৰ কৰিছোঁ শুদ্ধ পদ্ধতিৰ ব্যৱসায়। আপুনি যিখন ব্যৱহাৰ কৰিছে TM মানে হ'ল ট্ৰেডিশ্যনেল মাৰ্কেট অৰ্থাৎ ঠগা মাৰ্কেট। অসমীয়াত হ'ল ঠগা মাৰ্কেট। সেইখন মাৰ্কেটত আমি ঠগ খাই গৈ আছোঁ, বস্তুৰ দাম ইটোৰ পিছত সিটো বাঢ়ি গৈ আছে কিন্তু ভেলুৱেবল বস্তু নাই পোৱা। কিন্তু RCMত আপুনি ৰাইট কনচেপ্ট মাৰ্কেটিং, আপুনি ডাইৰেক্ট কোম্পানীৰ পৰা বস্তু আহিব, সেইটো কাৰণে কয় ৰাইট কনচেপ্ট মাৰ্কেটিং, শুদ্ধ পদ্ধতি ব্যৱসায়। RCMত কোম্পানীয়ে নিজে বনাইছে, RCMৰ নিজা কোম্পানী আছে, তাত বস্তু বনাইছে A to Z, কলগেট হওক বাৰ্ছ হওক, আপুনি দৈনন্দিন যি বস্তু যিমান লাগে ঘৰত ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তুৱেই RCMত পাব আৰু সেইখিনি বস্তু ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ একাউণ্টত পইচা আহিব। কিন্তু বাহিৰত আমি আজু ককাৰ পৰা ধৰি সকলোৱে বাহিৰৰ বস্তু খাই গ'লে আজিলৈকে 1 টকা ইনকাম কৰিব নোৱাৰিলে। আমাক RCMে দিছে কিন্তু আমি ল'ব জনা নাই, আমি ব্যৱহাৰ কৰিবলৈ যোৱা নাই। অৰ্থাৎ বস্তুৰ দাম বেছি বুলি কৈ গুচি যাওঁ, এখনত দাম বস্তু বেছি, কিয় বেছি বা কিয় কম সেই আলোচনাটো মই আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথম কথা হ'ল এটা কোম্পানীত বস্তু বনালে, প্ৰথমতে ধৰি লওক 50 টকাত বনালে বা 70 টকাত বনালে, সেই বস্তুটো আহোঁতে দাম বেছি হৈ যায়। আমি নিজেই কওঁ যে আহোঁতে দাম বেছি হৈ যায়। কিয় বেছি হৈ যায়? কাৰণ তাত 4-5জন মানুহ থাকে। প্ৰথম হ'ল কোম্পানী, সেইজনক কোম্পানীয়ে বনায় মানে বস্তুটো কোম্পানীয়ে বনালে। তাৰপিছত হ'ল CNF এজেণ্ট, তাৰপিছত আহিলে বিজ্ঞাপন, কোম্পানী এডভাৰটাইজ দিলে, তাৰপিছত আহিলে ডিষ্ট্ৰিবিউটৰ, তাৰপিছত আহিছে হ'লচেলাৰ, তাৰপিছত আহিছে ৰিটেইলাৰ। এনেকৈ 4-5জন মানুহ থাকে, সেইটো কাৰণে দামটো বেছি হৈ যায়। কিন্তু RCMত কি হয়, ডাইৰেক্ট কোম্পানীৰ পৰা আপোনাৰ ওচৰত আহিব, সেইটো কাৰণে দামটো কম আৰু ভেলুৱেবল বস্তু পালে, অৰ্থাৎ বস্তুটো ভাল পালে, সতেজ পালে, একদম ডাইৰেক্ট কোম্পানীৰ পৰা আহিছে। কিন্তু মাজৰ মানুহখিনি নথকাৰ কাৰণে আপুনি কমিশ্যনটো নিজেই পালে। কমিশ্যন 10 টকা হওক 5 টকাত বস্তুটোৰ প্ৰতি আপুনি নিজেই পালে। সেই কমিশ্যনটো এটা সময়ত বাঢ়ি গৈ থাকিব। আপুনি তেনেকৈ RCMৰ পৰা উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ আপুনি ভাল বস্তুও পালে আৰু উপাৰ্জনো কৰিলে। বেয়া হ'ল নে ভাল হ'ল? অকণমান ব্ৰেইনটো খটুৱাই পেলাই কথাখিনি চিন্তা কৰি চাব। ওপৰে আমি কথা চিন্তা কৰাৰ কাৰণে আজি আমি ধনী হ'ব পৰা নাই। ধনীখিনি ধনী হৈ গৈ আছে, দুখীয়াখিনি ধনী হৈ গৈ আছে। লেলাই ঢেলাই মুঠতে আমি গৈ আছোঁ দুখীয়াখিনি। কিন্তু আমি ধনীখিনিয়ে চিন্তা কৰিছে যে এটা নতুন ছিষ্টেম লৈ কাম কৰিম, আমি আগবাঢ়ি যাম। আৰু ধনীখিনিয়ে সেইটো কাৰণে আগবাঢ়ি গৈ আছে। কিন্তু দুখীয়াখিনি কি হৈছে, হাজিৰা কৰিছে, আনিছে, খাইছে বা ক'ৰবাত কিবা এখন মুঠতে পইচা মিলাব নোৱাৰা হৈছে সেই বস্তুটোৰ কাৰণে। কাৰণ আমি চিন্তাই কৰা নাই যে আমি এটা নতুন জেগাত যাব লাগে, নতুন কাম কৰিব লাগে। মুঠতে খাই আছোঁ আৰু গৈ আছোঁ, বছ সিমানেই আমাৰ। সেইটো কাৰণে আমি দুখীয়াখিনি দুখীয়া হৈ গৈ আছোঁ। আপুনি যদি এখন নতুন মাৰ্কেট কৰিম বুলি ভাবিছে, RCMত জইন কৰিম বুলি ভাবিছে, RCMৰ বিষয়ে বিশেষভাৱে জানিব বিচাৰিছে আৰু মোৰ লগত কণ্টেক্ট কৰিব, মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম। গতিকে আজি থুলমূলকৈ আপোনাক এটা বুজালোঁ যে RCM মানে কি। মোৰ 1 বছৰ হ'ল, কাৰণ RCMত বস্তু ব্যৱহাৰ কৰিলে আপুনি 100% মানে আপুনি সুখী হ'ব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি বিশদভাৱে জানিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব। ধন্যবাদ।